নমস্কাৰ। আমাৰ অসমৰ সুসন্তান যোৰহাটৰ বাসিন্দা প্ৰতিভাসম্পন্ন খেলুৱৈ যাৰ নাম হৈছে অম্লান বৰগোহাঁই। তেখেতে ইণ্টাৰনেশ্যনেল ইভেণ্টত বহুকেইটা মেডেল অৰ্জন কৰি ভাৰতবাসীলৈ সুনাম কঢ়িয়াই আনে। তেখেতে যি পাৰদৰ্শিতা দেখুৱালে ইয়াত সহযোগ কৰিছে অৰ্থাৎ ট্ৰেইনিং আৰু গাইডেন্স দিছে ৰিলায়েন্স ফাউণ্ডেশ্যন, যিটো ৰিচেণ্টলি একনলেজ হৈছে FICCI দ্বাৰা। আৰু লগতে ৰিলায়েন্স ফাউণ্ডেশ্যনে হাই পাৰফৰ্মেন্স এৱাৰ্ডো লাভ কৰিবলৈ সক্ষম। We hope to make India a truly global multi-sporting powerhouse. This is not only about medals. This is nation building through sport. For 1.4 billion Indians, it is a shared dream to see our country, India, host the 2036 Olympic Games. ৰিলায়েন্স ফাউণ্ডেশ্যনৰ হেড নীতা মুকেশ আম্বানী তেখেতে প্ৰায় প্ৰত্যেকটো খেলৰ খেলুৱৈসকলকে উৎসাহ আৰু সহযোগিতা আগবঢ়ায় আৰু লগতে আগন্তুক 2036ত হ'বলগীয়া অলিম্পিকৰ বাবেও সাজু হৈছে। মই ভাবোঁ আমাৰ খেলুৱৈসকলৰ বাবে তেওঁ প্ৰকৃততে এগৰাকী স্পৰ্টছ লিডাৰ, যিয়ে খেলুৱৈসকলক আগবাঢ়ি যোৱাত সহায় কৰিছে। আপোনালোকে কি ভাবে বাৰু? জনাবলৈ নাপাহৰিব।